গাইজ, সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টো হ'বলৈ গৈ আছে, আজি হ'ল আমাৰ 31 তাৰিখ আৰু কাইলৈ হ'ল 1 তাৰিখ আৰু সকলোকে হেপ্পী নিউ ইয়েৰ। তো বহুত দিন হ'ল ভিডিঅ' দিয়াই নাই। নৱেম্বৰ মাহটোতে এটা ভিডিঅ' দিছিলোঁ নেকি, তাৰপৰা মই নিদিয়াই হৈছিলোঁ। মাজতে মানে মোৰ ডিচেম্বৰত এক্সাম আহিছিলে আৰু এক্সাম যোৱাৰ পিছত এতিয়া আহিছোঁ অলপ ভিডিঅ' বনাওঁ বুলি। আৰু এতিয়া টাইম হৈ আছে 7:30 আৰু মই এতিয়া ৰাতিপুৱাৰ পৰা উঠি আমাৰ মানে আজি ৰাতি 2টা বজাত আমাৰ পিকনিক আছে। কাইলৈ আমি যাম বৰপেটা আৰু আজি পিকনিকৰ সকলোখিনি আয়োজন কৰা দেখাম আপোনালোকক। আৰু মই দিনটোত কি কৰোঁ সকলোখিনি আপোনালোকক দেখাম। আৰু পৰীক্ষাৰ কাৰণে বহুত দিন হ'ল মই একো ভিডিঅ' বনোৱা নাছিলোঁ আৰু মোৰ গাটো ইমান ভাল নহয়। চ' আজিৰ পৰা অলপ ভিডিঅ' দিওঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। আৰু আপোনালোকে চাগে এই ভিডিঅ'টো আপোনালোকে 1 তাৰিখে চাই আছে। চ' মই পিছত লগ পাম ৰাস্তাত বা য'লৈ যাওঁ ত'ত। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই দুটামান ইউটিউব চেনেলৰ নাম ক'বলৈ গৈ আছোঁ। তো এটা হ'ল মোৰ মামাৰ নিপজ্যোতি ফটোগ্ৰাফী বুলি এটা ইউটিউব চেনেল আছে। তো তাতে সকলোখিনি ভিডিঅ' বিয়া সকলোখিনি ডিটেইলছ পাব। আৰু কাষত চাগে আহি আছে আপোনালোকে চেনেলটো, আৰু মোৰ লিংক ডেছক্ৰিপশ্যনত আছে, গৈ পেলাই ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এটা হৈছে মোৰ লগৰ একে বেষ্ট ফ্ৰেণ্ড ময়ূৰজ্যোতি ডেকা, তেওঁ ইউটিউব চেনেলটো মই ইয়াত স্ক্ৰীণত আহি আছে চাগে, তাৰ বাদেও আপোনালোকে গৈ পেলাই ডেছক্ৰিপশ্যনত গৈ পেলাই চেক কৰিব পাৰে দুইটা ইউটিউব চেনেল। তো অলপ চলপ তেওঁলোককো ছাপোৰ্ট কৰক আৰু গৈ পেলাই ছাবস্ক্ৰাইব কৰি দিয়ক প্লিজ, এটা লাইকৰ সৈতে। তো কমেণ্ট কৰি দিব মোৰ পিনৰ পৰা আপোনালোক গৈছে বুলি। তো ডাইৰেক্ট এতিয়া তেওঁলোকে গম পাব যে মোৰ ছাবস্ক্ৰাইবাৰখিনি তাহাঁতৰ তালৈ গৈছে। তো ডাইৰেক্ট লগ পাম আন ভিডিঅ'ৰ সৈতে। আৰু এতিয়া মোৰ ফাৰ্ষ্ট কাম হ'ল, মই ফাৰ্ষ্ট দোকানলৈ আহিছোঁ আৰু জিৰা 20 টকামানৰ নিবলৈ আহিছোঁ, কাৰণ আমাৰ ঘৰত আছিলে মাংস আৰু কালি খোৱা নহ'ল গোটেইখিনি। আৰু আজি দুপৰীয়ালৈ মানে শেষ কৰিব লাগিব, মানে ৰাতিকৈ কাইলৈ মন্দিৰলৈ যাম না, তো ৰাতিকৈ খাবলৈ নিদিয়ে। চ' দুপৰীয়ালৈ শেষ কৰিব লাগিব। আৰু মোৰ ফাৰ্ষ্ট কামটো আজি হৈ গ'ল, জিৰা পেকেট লোৱা আৰু লাটৰ দোকানৰ পৰা লাটৰ দাবা লৈছোঁ। আৰু এতিয়া ছেকেণ্ড কামটো কি কৰে আৰু ঘৰত গ'লেহে মাহঁতে ক'ব, তেতিয়াহে গম পাম ছেকেণ্ড কামটো মোৰ কি। ত' এতিয়া অকণমান টাইম আপোনালোকেও ৰেষ্ট লওক, ভিডিঅ'টো চোৱাও ময়ো ৰেষ্ট লওঁ, তাৰপিছত ছেকেণ্ড পাৰ্টটো ক'ম। আৰু মই আজি অলপ মানে দাড়ি চাৰিকেইডাল কাটিব লাগিব কাইলৈ যেতিয়া ফুৰিবলৈ যাম। তো আজিৰ দিনটো আজি মোৰ ছেকেণ্ড কামটো হৈছে ফাৰ্ষ্ট মই দাঁতকেইটা অলপ চাফা কৰি আহোঁ। মানে মোৰ দাঁতত মানে মই তামোল খাওঁ, সেইবাবে মোৰ দাঁতত মানে অলপ দাগ বহি গৈছে। চ' মই যাওঁ এতিয়া তাত গৈ চাফা কৰি আহোঁ আৰু তাৰপিছত আপোনালোকক লগ পাম। আৰু ব'লক যাওঁ, মানে লগৰটোকো মই চিনাকি কৰি দিম, ব'লক লগ পাই আছোঁ ভিডিঅ'ৰ লগত। আৰু এতিয়া টাইম হৈ আছে 3:10 আৰু মই ভাত পানী খাই ৰেডি। আৰু মই এতিয়া বৰ্তমান লেপটপত গান চিলেক্ট কৰি আছোঁ কাইলৈ বজাবৰ কাৰণে। আৰু এয়া শাক পাচলি, মানে কাইলৈ আমি যিহেতু নামঘৰলৈ যাম তাত দিবৰ কাৰণে প্ৰসাদ আনিছে, আৰু চব্জি আৰু কিবা কিবি আছে এইবোৰ নিবৰ কাৰণে কাইলৈ। চ' এতিয়া আমাৰ কাইলৈ কাৰ্যসূচী আৰম্ভ কৰা, ৰাতি 2টা বজাত আমি যাম। আৰু এয়া হৈ গ'ল আমাৰ কাৰ্টুন চাৰ্টুন আৰু সকলোখিনি বনোৱা আয়োজন আৰু বস্তু পাতিখিনি সকলোখিনি আমি ইয়াতে আনি থৈছোঁ, শাক পাচলি, নেমু আৰু বিলাহী, কল সকলোখিনি। তো আজিলৈ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কামত বেল আইকনটো দবাই দিব। কাইলৈ লগ পাম আপোনালোকক পৰহিলৈ ভিডিঅ'ৰ লগত।